গুড মৰ্ণিং। আজি এটা নতুন ভিডিঅ' লৈ আহিছোঁ। আজি আছিলে জুলাই মাহৰ 5 তাৰিখ। আজি আমাৰ লাইছবি 2 বছৰীয়া হৈ গ'ল। তাইৰ জন্মদিনটো আমি এনেদৰে পালন কৰিলোঁ। তাইৰ দেউতাকে তাইৰ কাৰণে আম পুলি ৰুই দিছে। তাই বোলে ডাঙৰ হ'লে আমজোপা খাব পাৰিব, গুটি লাগিলে, সেইটো কাৰণে দেউতাকে এনেদৰে পালন কৰিলে তাইৰ জন্মদিনটো। আজি আছিলে আমাৰ পথাৰ ৰোৱা। আমি বহুত কেইজনী জা-জলি মিলি ৰুই আছোঁ। এয়া ভণ্টি আছিলে, খুৰীটিও বহুত কেইজনী জা-জলি মিলি আমি পথাৰ ৰুই আছোঁ। এয়া আছিলে লাইছবিৰ মাহীয়ে, আৰু এইজনী আমাৰ লাইছবিৰ বায়েক আছিলে। লাইছবিৰ আইতাক, লাইছবিৰ দেউতাক, বহুতে আমি পথাৰ ৰুই আছোঁ। বহুত ভাল লাগিছে ৰুবৰ কাৰণে, বৰষুণে তিতি। এয়া লাইছবিয়ে আমাৰ ৰুটিৰ লগত চেৰি খাইছে। খাই ভালেই লাগে ৰুটিৰ লগত চেৰি, তেনেকৈ খাই তাই। ভিডিঅ'টো দিয়া অলপ দেৰি হ'ল, কাৰণ তাইৰ জন্মদিনটোত তাইৰ গাৰ ভাল নাছিলে, সেইটো কাৰণে আপলোড কৰিবলৈ অকণমান দেৰি হৈ গ'ল। ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰি দিব।